হাই ওয়েলকাম টু মাই ইউটিউব চেনেল ৰিকি পণ্টিং আহমেদ। আপোনালোক সকলোৱে জানে যে এতিয়া নিৰ্বাচনী বতৰ চলি আছে আমাৰ হাজো সমষ্টিত। আমাৰ হাজো সমষ্টিৰ উঠি অহা যুৱ প্ৰজন্মৰ পৰা আমি এটি সাক্ষাৎকাৰ ল'ম নিৰ্বাচনী বতৰ বুলি। আপোনালোক সকলোৱে চাই থাকিব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকৰ মাজত চিনাকি কৰি দিবলৈ ওলাইছোঁ। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম মোহাম্মদ চাহিল মুস্তাক আহমেদ। তুমি ক'ৰ বাসিন্দা? হাজোৰ স্থানীয় বাসিন্দা হয় মই। তোমাক আজি আমি ইয়াত মাতি অনাৰ এটাই কাৰণ হৈছে নিৰ্বাচনী বতৰ বুলি আমি তোমাক কেইটামান বিশেষ প্ৰশ্ন কৰিম, তুমি সেইকেইটাৰ উত্তৰ দিলেই হ'ল। তোমালৈ প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ ভোট আহিছেনে এইবাৰ? আহিছে। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে তুমি এইবাৰ কাৰ পক্ষত ভোট দিবা? হাজো সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী দুলু আহমেদ ডাঙৰীয়া ভোট দিম। আমাৰ হাজো সমষ্টিতো বহুতো ৰাজনৈতিক দল আছে, তুমি কিয় দুলু আহমেদৰ পক্ষত ভোট দিব বিচাৰিছা? প্ৰথমতে দুলু আহমেদ ডাঙৰীয়াক মই সঁচাকৈ ভাল পাওঁ। তেখেত যোৱা নিৰ্বাচনত জয় নোহোৱাকৈ যিখিনি কাম কৰিলে সেইখিনি খুবেই ভাল লাগিল। আৰু তেখেতক অহা নিৰ্বাচনত যদি এইবাৰ আমি বিপুল ভোটত জয়যুক্ত কৰিব পাৰোঁ, তেখেতে যে আমাৰ ৰাইজৰ হকে কাম নকৰিব তাৰ মানে নাই। আৰু এইবাৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থীজন জয় হ'বনে? তেখেত এইবাৰ জয় হোৱাটো নিশ্চিত। এই ক্ষেত্ৰত তোমাৰ বিশ্বাস কিমান? এই ক্ষেত্ৰত মোৰ বিশ্বাস 100%। তেখেতে খুবেই ভাল মানুহ। তেখেতে ৰাইজৰ হকে বহু ভাল কাম কৰি আহিছে এতিয়াও আৰু কৰিব বুলি মই ভাবোঁ। ৰাইজ, আপোনালোকৰ ওচৰত মোৰ এটা বিনম্ৰ অনুৰোধ যে আপোনালোকে অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী দুলু আহমেদ ডাঙৰীয়া পানী জাহাজৰ চিনত আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰে যেন, এইখিনিয়ে মোৰ ক'বলগীয়া। দুলুদাৰ জয়, ৰাইজৰ জয়। আই লাভ ইউ দুলুদা। ধন্যবাদ।